আসসালামু আলাইকুম নমস্কাৰ পৰিয়াল কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আজি এটা বিশেষ ব্লগ লৈ কিনে আপোনালোকৰ মাজত আহিছোঁ আৰু মই আছোঁ বৰ্তমান নলবাৰী গাঁৱৰ কেকানগুছিত আৰু কেকানগুছিত মামাহঁতৰ ঘৰ গতিকে মই ভাবিলোঁ যে আপোনালোকক এটা পৰিস্থিতি দেখাওক গাঁৱৰ গতিকে এতিয়া আম খোৱাৰ বতৰ আৰু আপোনালোক সকলোৱে জানে গাঁৱত কেনেকুৱা কি পৰিস্থিতি চলি আছে আমক লৈ গুৱাহাটীত কিনিব গ'লে 100 টকা 120 টকা আমৰ কেজি লাগে আৰু সেই গতিকে মই ভাবিলোঁ যে গাঁৱত যিহেতু আহিছোঁ আমৰ সোৱাদটো অলপমান লৈ যোৱা ভাল আৰু এনেকৈ 2-4জন মিলি কিনে আমি ভাবিলোঁ যে আম খাওঁ সকলোৱে কৈ আছিল মই ভাবিলোঁ তেন্তে বলক ভিডিঅ'টো একেলগে চাই থাকক আৰু কেনেকুৱাকৈ কি কেনেকৈ খাওঁ পৰিস্থিতি দেখা পাব তো আমি পোনপ্ৰথমে আম গছ বিচাৰিলোঁ গছ বিচাৰাৰ পিছত আম বুটলি ল'লোঁ তাৰপিছত ইয়াক ক'লোঁ বাল্টিং এটা লৈ ইয়াত থ'বৰ কাৰণে সি বাল্টিংটো লৈ আহিল ৰহমকাৰ পুতেকটো আৰু সি বাল্টিঙৰ ভিতৰত চাওক জলকীয়া লৈ আহিছে বাৰু যিয়ে নহওক তো গাঁৱলীয়া পৰিৱেশৰ কথা জানে আৰু আমি তাৰপিছত আমি ডাঙৰ মামাৰ ল'ৰাটো আৰু মই মিলি কিনে আমৰ বাকলি চেলাব ধৰিলোঁ তাৰপিছত কাষতটো দেখা পাইছে এইটো ৰহমকাৰ সৰু পুতেক সৰুটো সম্পত্তি তো এনেকৈ আমি লাহে লাহে আম চিলত ব্যস্ত আৰু আম চিল হৈ গ'ল ইয়াক সুধিলোঁ আম খাবিলে নাই সি কৈছে খাম ইহঁতে আৰু কৈছে আম কম হ'ব আৰু 2-4টা আৰু ক'ৰ পৰা বুটলি আনাৰ পিছত আৰু সেইখিনি আমি আম কাটিবলৈ ধৰিলোঁ আৰু গোটেইকেইটা সুধিলোঁ সৰু পোৱালীকেইটা মানে গোটেইকেইটা ভাইটিৰ নিচিনা চবকেইটা তো সুধিলোঁ তহঁতে আম খাবিলে নাই সিহঁতে আম খাব বুলি ক'লে গতিকে আমি গোটেইকেইটা বহি ল'লোঁ আৰু চেলাব ধৰিলোঁ আম কম হ'ব বুলি তাৰপিছত 2-4জনকৈ মানুহ আহি আৰু কেইজনমানকৈ মানুহ বাঢ়ি থাকে তো যিহেতু গাঁৱৰ কথা আৰু আমৰ কথা টেঙা বোলা বস্তুটো খাব মন যাবই ন তো এনেকৈ 4-5জনৰ পৰা যাই কিনে লাহেকৈ 6-7জন 8জন এনেকৈ হৈ লাষ্টত 15-16জনমান মানুহ হৈ গ'ল আৰু যেতিয়া মানুহ বেছি হৈ আম বোলা বস্তুটো খাই কিন্তু বঢ়িয়া লাগে আৰু সেই গতিকে আমি ভাবিলোঁ অলপমান লগে ভাগে যিহেতু এটা মৰম মহব্বত আছে গাঁৱৰ লগত সকলোৱে মিলি কিনে খাম কিন্তু এই আম খাই থকা অৱস্থাত যে হাতখনৰ যে কিলাকনিলৈকে যে আহি যায় সেই পৰিস্থিতিটো চাই কিনে মজা লাগে কাৰণ হাতত লেতেৰাবিলাক থাকিলে অলপ খানাবিলাক টেষ্ট হয় মানে আম খাব মানে টেষ্ট হয় গতিকে আপোনালোকে দেখা পাইছে মানুহ বাঢ়ি কিনে মানুহ বহুত কেইজন হৈ গ'ল যা নহওক লগে ভাগে খাই কিনে কিবা এটা মজা লাগে তো সেই বুলি ভাবি কিনে গোটেইকেইজন আমি ঘেৰি ধৰিলোঁ আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত কিন্তু মই আম খাইছোঁ কমকৈ খাইছোঁ প্ৰথমতে ই আৰম্ভ কৰিলে এইটো এটা মামাৰ পুতেক সুধিলোঁ কেনেকুৱা হৈছে কৈছে ভালে হৈছে বাকীকেইজন গোটেইকেইজন বহি আছে আৰু আমাৰ ডাঙৰ মামাৰ ল'ৰাটো পূৰা সানি আছে আৰু এইটো আহি আছে এইটো হৈছে আমাৰ ৰহমকাৰ বৌ তো তাই কি কৰিছে ঘৰৰ পৰা কাগজ এটা লৈ আহিছে আম খাব গতিকে আমটো আৰু চবৰে প্ৰিয় তো যিমানখিনি পাৰোঁ মই আপোনালোকক সৰু সুৰা এটা মিনি ব্লগ টাইপৰ মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভাল লাগিছে গাঁৱৰ পৰিৱেশৰ লগত জড়িত বুলি ভাবে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিকেইজন আছে যিকেইজনে মোৰ ভিডিঅ' চাই থাকে এতিয়া আমিতো ডাইৰেক্ট ভিডিঅ' বনাব নোৱাৰোঁ দেচোন কাৰণ কামটো ইউটিউব যিখিনি পাৰোঁ মই মাজে মাজে ব্লগ দি থাকিব চেষ্টা কৰোঁ মই ভাবিলোঁ কণ্টেণ্ট ক্ৰিয়েট কৰিব চেষ্টা কৰি তো এনেকৈ লগে ভাগি মিলি বহুত দিন পিছত এনেকৈ আম খাল গাঁৱৰ লগত জড়িত পৰিৱেশ এটা দেখাবলৈ চেষ্টা কৰিছোঁ আমিতো গুৱাহাটীত থাকোঁ গতিকে যি নহওক গাঁৱত আহিলে ভাল লাগে তো বাই টাটা আসসালামু আলাইকুম